তো হেল্ল' গাইজ, মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ক'ম আপোনালোকে কম সময়ৰ ভিতৰত কেনেকৈ এটা ইনষ্টেণ্ট লোন ল'ব পাৰিব। আপোনালোকৰ কিছুমানৰে ইমাৰ্জেঞ্চি লোন কেতিয়াবা লগা হৈ যায় ন, অসুবিধা হৈ যায়, তো ইমাৰ্জেঞ্চি লোন ল'ব পাৰিব 2 মিনিটৰ ভিতৰতে। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো গাইজ, ডিছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া আছে, তো আপোনালোকে তাত গৈ পেলাই ডাউনলোড কৰি ল'ব। প্ৰথমতে ইয়াত নাম্বাৰটো মাৰিব, ফোন নাম্বাৰটো মাৰি পেলাই কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত এনেকৈ পেজ এটা খোল খাব। ইয়াত OTP আহিব, OTPটো ইয়াত অটোফিল হৈ গ'ল। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত ফেটচিং ইয়ৰ প্ৰফাইল হ'ব। তো কেইছেকেণ্ডমান ল'ব আৰু। তো এনেকৈ অহাৰ পিছত আছে আপোনাৰ ইয়াৰ 10,000, 50,000, 3 lakhs, 1 lakhs এনেকৈ আছে। তো এতিয়া মানে কেছটো মানে কি, মোৰ এইটো ইয়াত অহা নাই এতিয়া। মই আগতে এটা লোন লোৱা আছেতো, তো এতিয়া সেইটো কাৰণে মোক নিদিয়ে। তো ইয়াৰ পৰা আপুনি উই আৰ আনএবল প্ৰচেছ নহ'ব। তো গাইজ, আগতে লোনটো লোৱা আছেতো, সেইটো কাৰণে মানে কি মোৰ একচেপ্ট কৰা নাই। তো মোৰ 22 তাৰিখে লোনটো দিব লাগে, সেইকাৰণে মানে কি লোনটো একচেপ্ট কৰা নাই। তো 22 তাৰিখে দিয়াৰ পিছত মোৰ মানে কি এইটো লেভেল আপ লোন হয়। আপোনাৰ 10ৰ পৰা 15, 15ৰ পৰা 20, 20ৰ পৰা 25, 16ৰ পৰা মানে কি এনেকৈ বাঢ়ি গৈ থাকিব ষ্টেপ। আপোনালোকে এইটো মানে কি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি গ'লে সেইটো মানে আপোনালোকে নিজে গম পাই যাব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।